নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইহে আমি সেশনটো ষ্টাৰ্ট কৰিম। আৰু আজিৰ সেশনত আপোনালোকে পাব মোষ্ট ইম্পৰ্টেণ্ট টাইপ, যেটো আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ টাইপ 3 হয়। ঠিক আছে, ধৰক কুৱেশ্যনটো তেনেকুৱা সোধে, 3 মহীয়া সুদ কাউণ্টিং কৰিব দিলে, মানে 3 মাহৰ মূৰে মূৰে যদি সুদ কাউণ্টিং কৰিব দিয়ে, 1.5 বছৰৰ সুদ কিমান হ'ব, 1 বছৰৰ সুদ কিমান হ'ব, 6 মাহৰ মূৰে মূৰে সুদ কাউণ্টিং কৰিলে কিমান সুদ হ'ব, 10% হাৰে 1.5 বছৰত। এই ধৰণৰ কুৱেশ্যন আমাক সোধে আৰু বহুত ষ্টুডেণ্টে এইবোৰ কুৱেশ্যন কি কৰে, পৰীক্ষাত মানে স্কিপ কৰি থৈ আহে। তাৰমানে আজিৰ পৰা মই মানে গ্যাৰাণ্টি দিব পাৰোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত এইবোৰ কুৱেশ্যন কোনোবা আপোনাৰ এৰিব নালাগে। ঠিক আছে, তো আমি শ্বৰ্ট ট্ৰিক্সত আলোচনা কৰিম আৰু কেতিয়াও আপুনি পাহৰি নাযাব। এই বহুত শ্বৰ্ট ট্ৰিক্সত মই আলোচনা কৰি দিম, আমি শিকিম। ঠিক আছে, তো ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম, যদি এই ধৰণৰ লেটেষ্ট ট্ৰিক্সৰ জৰিয়তে আপুনি অংক শিকিব লাগে, তেন্তে আমাৰ এই ভিডিঅ'ৰ তলত এটা ৰঙা ছাবস্ক্ৰাইব বুটন পাব, বুটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত এটা জাননী বেল আছে, ঘণ্টি বেল আইকন, এইটো আপুনি কি কৰিব, প্ৰেছ কৰি দিব। এইটো অন কৰিলে কি হয়, আমাৰ যিবোৰ পৰৱৰ্তী আপলোড হ'ব প্ৰতিটো মেছেজ আপুনি কণ্টিনিউ পাই থাকিব, আপোনাৰ ভিডিঅ' এটাও মিছ নহ'ব। ঠিক আছে, তো আহক আমি কুৱেশ্যন লৈছোঁ। কুৱেশ্যন লোৱাৰ আগত আমি এটা বেছিক আলোচনা কৰিব বিচাৰিছোঁ, যেটো আপোনাৰ খুবেই দৰকাৰ। ঠিক আছে, তো এই প্ৰথম কুৱেশ্যনটো চাওক, বছৰি 10% হাৰে প্ৰতি 6 মাহৰ মূৰে মূৰে যদি আপোনাৰ সুদ কাউণ্টিং কৰা হয়, তেন্তে 2000 টকাৰ মানে 10,000 টকাৰ আপোনাৰ 1 বছৰ 6 মাহৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব। ঠিক আছে, আগতে চাওক, ইয়াত দিয়া আছে আপোনাৰ 10% কি হয়, মানে আৰ হয় 10%। ঠিক আছে, আৰটো আমি চাই লওঁ, 10% দিয়া আছে। ঠিক আছে, পি ইজ ইকুৱেল টু কি দিয়া আছে আপোনাৰ 10,000। ঠিক আছে, আৰু টি ইজ ইকুৱেল টু কি দিয়া আছে, টি ইজ ইকুৱেল টু আপোনাৰ কি দিয়া আছে 1 বছৰ 6 মাহ, মানে 1.5 বছৰ। ঠিক আছে, তো এতিয়া যিটো আমাৰ একদম মেইন থিংছ বুজিব লাগে, সেইটো হ'ল আপোনাৰ ইয়াত চাওক, ধৰক আপুনি কোনোবা বন্ধু এজনক কি দিছে, কোনোবা বন্ধু এজনক আপুনি 1000 টকা এটা ধাৰ দিছে। কণ্ডিশ্যন হৈছে, ভাই মোৰ 6 মাহৰ মূৰে মূৰে সুদখিনি লাগিব, লাগিলে মূলধনখিনি তুমি ৰাখা আৰু 1.5 বছৰলৈকে ৰাখিব পাৰিবা। ধৰা 1.5 বছৰলৈকে ৰাখিব পাৰিবা। সুদ কিন্তু আমাৰ 10% কৈ দিব লাগিব। 10% মিনিং হৈছে আপোনাৰ 100 টকাত বছৰত 10 টকা দিয়ে। ঠিক আছে, তো 10% সুদ আমাৰ দিব লাগিব। 1000 টকা তুমি 1.5 বছৰ ৰাখিব পাৰিবা, কিন্তু আমি 6 মাহৰ মূৰে মূৰে সুদখিনি লাগিব, মই যাম, সুদখিনি তুমি দি দিবা। এইটো কণ্ডিশ্যন হৈছে। ঠিক আছে, এতিয়া প্ৰশ্ন হ'ল, আপুনি 6 মাহৰ মূৰে মূৰে যদি সুদ ল'বলৈ যায়, কেইবাৰ যাব লাগিব 1.5 বছৰৰ ভিতৰত? 3 বাৰ যাব লাগিব। ঠিক আছে, ধৰক এই প্ৰথম 6 মাহ আৰু দ্বিতীয় 6 মাহ আৰু তৃতীয় 6 মাহ, মানে কেইবাৰ গ'লে আপুনি 1 বাৰ 2 বাৰ 3 বাৰ যাব লাগিব। তাৰমানে আপোনাৰ টি ইজ ইকুৱেল টু কি হ'ব, একচুৱেলি ইয়াত আপোনাৰ টি ইজ ইকুৱেল টু কি হ'ব 3। ঠিক আছে, এতিয়া কথা হ'ল, যদি আপুনি 6 মাহৰ মূৰে মূৰে সুদ ল'বলৈ গৈ আছে, যদি আপোনাৰ বছৰি 10% দিয়াৰ কথা, তো 6 মাহত যেতিয়া আপুনি প্ৰথম 6 মাহত যেতিয়া সুদ ল'বলৈ যাব, তেতিয়া আপোনাক 10% দিব জানো? যেহেতু বছৰত আপোনাক কমপ্লিট বছৰটোত আপোনাক কি হয় 10% দিব কথা আছে। তো আপোনাৰ যেতিয়া 6 মাহৰ মূৰে প্ৰথম টাৰ্মছত আপুনি গ'লে, তো আপোনাকতো 10% নিদিয়ে নহয়, আপোনাক কিমান দিব, 5% দিব। আৰু নেক্সট 6 মাহত গৈ আপোনাৰ আৰু 5%, আপোনাৰ কি হ'ল, পুৰা বছৰটোত আপোনাৰ 10% আহি গ'ল। ঠিক আছে, তো ইয়াত আমি পুৰা ক্লিয়াৰ হৈছোঁ যে যদি বছৰত আমাৰ মানে যদি 6 মাহৰ মূৰে মূৰে যাব লাগে, বছৰত আমাৰ কেইবাৰ যাব লাগিব, 2 বাৰ। ঠিক আছে, এই 2 দি মানে এই 2ৰে আপুনি কি কৰিব, যেটো আপোনাৰ আৰ দিয়া আছে ইয়াক হৰণ কৰিব লাগিব, আৰু যেটো আপোনাৰ টি দিয়া আছে ইয়াক কি কৰিব লাগিব, আপোনাৰ ইনটু কৰিব লাগিব 2ৰে। ঠিক আছে, তো যদি আপুনি 1.5 বছৰক ইনটু কৰে 2 দি, কি হ'ব, টি ইজ ইকুৱেল টু 3 হ'ব, টাৰ্ম ইজ ইকুৱেল টু 3, আৰু আৰ ইজ ইকুৱেল টু বাই দিব লাগিব। মানে যিমান আপোনাৰ আৰ পাৰ্চেণ্টেজ দিয়া থাকে প্ৰশ্নত আপোনাৰ, মানে আপুনি কাউণ্টিং কৰিব লাগিব। জাষ্ট এইটোৱে, মানে আমি যদি 6 মাহৰ মূৰে মানে যাব লাগে সুদ ল'বলৈ, 6 মাহৰ মূৰে হওক, আপোনাৰ 3 মাহৰ মূৰে হওক, যদি আপুনি 6 মাহৰ মূৰে মূৰে যাব লাগে, তেন্তে আপোনাৰ কেইবাৰ যাব লাগিব, বছৰত 2 বাৰ। আপুনি সেই 2ৰে আৰক হৰণ দিব, আৰু টি যিটো দিয়া থাকে ইয়াক ইনটু দিব, বা হৈ গ'ল। টি যিটো দিয়া থাকে এইটোক আপুনি ইনটু কৰিব লাগিব। ঠিক আছে, ধৰক আপোনাক প্ৰশ্নক দিছে, প্ৰশ্নত আপুনি পাইছে যে 3 মাহৰ মূৰে মূৰে সুদ কাউণ্টিং কৰিব লাগে। আপুনি ফাৰ্ষ্ট চাব, 3 মাহৰ মূৰে মূৰে যদি সুদ আপোনাৰ কাউণ্টিং কৰিব লাগে, তেন্তে আপুনি বছৰত তাৰ ঘৰত সুদ ল'বলৈ কিমান বাৰ যাব লাগিব, 4 বাৰ যাব লাগিব। আপুনি 4ৰে আৰ যিটো দিয়া থাকে, যি পাৰ্চেণ্টেজটো আৰ দিয়া থাকে, তাক আপুনি 4ৰে হৰণ কৰিব, আৰু টি যিটো দিয়া থাকে 4ৰে পূৰণ কৰিব। ঠিক আছে, কেইবাৰ আপুনি যাব, এইটো হ'ল কথা। ঠিক আছে, তো ইয়াত আমি পালোঁ, ইয়াত কি পালোঁ, আমাৰ যে আৰ ইজ ইকুৱেল টু কি হ'ব, 5% হ'ব, আৰু টি ইজ ইকুৱেল টু
3 হ'ব ঠিক আছে তো 3 যদি হয় আমি যেটো ৰেশিও আছিল 3 যেটো ৰেশিও আছিল এটো হল 3:1 এইটো ৰেশিও মতে আমি কৰিছিলো অংকবোৰ তো 3:1 যদি হয় আমি ইয়াত লিখিলো 3 ইনটু হ'ব 3 ইনটু 1 ইনটু তাৰমানে ইয়াত আমি কি লিখিম ইয়াত আমি লিখিম এই আর হইছে 5% মানে 10000 টাকার 5% কিমান হয় ঠিক আছে তো 2000 টাকার আপনার 5% কিমান হবে 2000 টাকার 10% হল আপনার এটা জিরো ক্যান্সেল হয় তো 1000 টাকা 10% 1000 তো 5% কিমান হবে 500 টাকা তো এই 500 আমি 3 রেশিওর লগত ইনটু দিম কি হবে 1500 টাকা ঠিক আছে 1500 টাকা তার পিছত এই 500 টাকার আকো 5% এই 5% তো 500 টাকার কিমান হবে 10% হয় 50 টাকা তো 5% 25 তো 25 ইনটু করলে কি হবে 75 টাকা আপনি ইয়াত 75 লিখি দিয়ক আৰু এই 25 টাকাৰ আকো 5% এই 5% মানে 25 টাকাৰ 5% এই 1 ৰেশিওৰ লগত ইনটু হয় তো ইয়াৰ 5% কিমান হয় 10% হল 2.5 টাকা ইয়াত এটা পয়েন্ট হ'ব তো 2.5 টাকা যদি 10% হয় তেন্তে 10% আধা 5% হ'ব 1 টাকা 25 পয়সা 1 টাকা 25 পয়সা হে আমাৰ হ'ব তো ইয়াত কি হ'ব 1 টাকা 25 পয়সা ইনটু কৰিলে 1 টাকা 25 পয়সা হ'ব তো 1 টাকা 25 পয়সা আমি ইয়াত লিখি দিম টোটাল যোগ কৰি দিও কি হ'ব 1576 টাকা আপনার 25 পয়সা হল আপনার এই ইয়ার আনসার কারেক্ট আনসার ঠিক আছে কোয়েশ্চন নাম্বার 2 চাওক 12% হার সুদত আপনার 15000 টাকার প্রতি 6 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে আপনার 2 বছৰৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব ঠিক আছে 2 বছৰৰ চক্ৰবৃদ্ধি সুদ তো 2 বছৰৰ চক্ৰবৃদ্ধি সুদ আপনার প্রথমে পি টু আমি লিখি লও ইয়াত পি হৈছে আপনার কি হল 15000 টাকা আৰু আর কি হ'ব আর হব আপনার আর কিমান পার্সেন্ট 12% দিয়া আছে কিন্তু 6 মাহৰ মুৰে মুৰে যেতিয়া আপুনি খুদ গণনা কৰিব তেতিয়া আপুনি বছৰত কেইবাৰ যাব লাগিব দুইবাৰ দুইৰে আপুনি হৰণ দিব আৰু দুইৰে হৰণ দিলে কি হয় আপোনাৰ হ'ব 6% ঠিক আছে আৰু টি ইকুয়াল টু কি হ'ব টি ইকুয়াল টু আপোনাৰ কিমান দিয়া আছে ইয়াত দিয়া আছে 2 বছৰ 2 বছৰ চক্ৰবৃদ্ধি ঠিক আছে 2 বছৰ যদি আপোনাৰ আপনার 6 মাহৰ মুৰে মুৰে যাব লাগে তো 2 বছৰত আপুনি কেইবাৰ যাব 4 বাৰ আপনার টি হ'ব 4 ঠিক আছে টি হ'ব আপনার 4 তো আপনার এতিয়া আপনি 4 বছৰ যদি আপনি পাইছে 4 বছৰ যদি আপনার সময় আপনি পাই লৈছে 4 ৰেশিও কোনটো আছিল 4 ৰেশিও হৈছে আপনার 4:6:4:1 এইটো হল আপনার মন্ত্র ট্রিক্সৰ মানে 4 বছৰ হলে তো ইয়াত লিখিলক 4 ঠিক আছে 4 into 6 into 4 into 1 into ইয়াৰ লগত যেটো এই 4 ৰ লগত ইনটু হ'ব মানে মূলধনৰ ওপৰত 6 আছে নহয় 6% সুদ যদি 15000 টাকাৰ কিমান উলাই এইটো আপুনি ইয়াত দিব মানে মূলধনৰ সুদটো কিমান উলাই মূলধন হৈছে 15000 টাকা আৰু 6% আমাৰ লাগে তো 6% যদি লাগে তো আগত 1% উলাই লওক 1% মানে দুই ঘৰ পিছত পয়েন্ট বহে তো দুটা যেটো যাব কই ইয়াত কিমান 150 টাকা তো 6% কিমান হ'ব 6% হ'ব আপোনাৰ 900 টাকা হ'ব 900 টাকা ঠিক আছে টাকা এই 4 লগত এটো এই 4টো যে 4 লগত আপোনাৰ কি হয় ইনটু হয় 4 9 36 তো আপোনাৰ 3600 টাকা মানে 3600 টাকা আৰু এই 900 টাকাৰ যি সুদ উলাই 6% এইটো হল ইয়াত বহিব তো 900 টাকাৰ সুদ আপোনাৰ কিমান হ'ব 1% হৈছে আপোনাৰ 9 টাকা আৰু 6% 6 9 54 টাকা ঠিক আছে তে 6 54 গুণ কিমান হয় আপনার 324 টাকা 324 টাকা হ'ব ঠিক আছে তো এই 54 টাকাৰ 6% ঠিক আছে 1% হৈছে আপনার 0.54 হ'ব আৰু 6 যেতে আপনার 6 গুণ যেতে কৰি দিব 0.54 তেতে আপুনি কি পাব ইয়াত পাব আপনার 2 টাকা 16 পয়সা ঠিক আছে 2 টাকা 16 পয়সা হ'ব আপনার 6% 54 টাকাৰ 6% এতে আকৌ যেতে ইনটু কৰি দিব ইয়াত 4 ৰে এই 4 ৰে ইনটু কৰি দিয়ক তো আপুনি পাব 8 টাকা 64 পয়সা 8 টাকা ইয়াত লিখিব লাগিব 8 টাকা 64 পয়সা ঠিক আছে আকৌ এই ইয়াৰ যেটো আপোনাৰ 6% আছে এটো এই একৰ লগত ইনটু হ'ব তো ইয়াৰ 6% হ'ব কিমান ইয়াৰ 1% হ'ল আপোনাৰ 1% হ'ব আপোনাৰ ইয়াৰ 1% হৈছে আপোনাৰ 0.0216 হ'ল আপোনাৰ 1% মানে দুই ঘৰ পিছত পয়েন্ট হ'ব ঠিক আছে তো এক ঘৰ দুই ঘৰ পিছত পয়েন্ট দিলে 0.0216 হৈছে আপোনাৰ 1% আকৌ যেতে ইনটু 6% আছে নহয় 6 ইনটু কৰিব কি হ'ব আপোনাৰ
যেতিয়া আপুনি 6 ৰে ইয়াত গুণ কৰি দিব তো আপোনাৰ হ'ব আপোনাৰ 0.1296 ঠিক আছে 96 যেতিয়া আপুনি এইটো একেৰে গুণ কৰিব সেম হ'ব তো আপোনাৰ কি হ'ব 0.1296 ইয়াত বহিব শেষত গৈ আপুনি যোগ কৰি দিয়ক কি হ'ব এই হল 3000 ইয়াত হল 9 তাৰ পিছত 3 2 শেষত যোগ কৰিলে কি হয় আমাৰ এই টোটালটো যোগ কৰিলে 3932 টকা 7696.7696 এইখিনি হল আমাৰ आंसर ठीक আছে তো फ्रेंड्स আহক আমি কোশ্চেন নম্বৰ 3 লৈছো ইয়াৰ জৰিয়তে পুৰা কনসেপ্টটো ক্লিয়াৰ হৈ যাব এতিয়া বছৰি 20% হার সুদত আপোনাৰ 20000 টকাৰ প্ৰতি 3 মাহৰ মুৰে মুৰে সুদ গণনা কৰিলে আপোনাৰ 9 মাহৰ সুদ ঠিক আছে 9 মাহৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব ঠিক আছে তো ইয়াত কি আছে p = 20000 মানে মূলধন 20000 আপোনাৰ r = কি আছে 20% দিয়া আছে আৰু t = আপোনাৰ টাইম = কিমান দিয়া আছে টার্ম = আপোনাৰ 9 মান্থ ঠিক আছে এটা কথা হল যদি আপোনাৰ কি কৈছে 3 মাহৰ মুৰে মুৰে খুদ কাউন্টিং কৰিব দিছে 3 মাহৰ মুৰে মুৰে যদি খুদ কাউন্টিং কৰিব দিয়ে তেন্তে আপুনি কি কৰিব লাগিব 3 মাহৰ মুৰে মুৰে যদি আপোনাৰ খুদ কাউন্টিং কৰিব দিছে তেন্তে আপোনাৰ বছৰত কেইবাৰ যাব লাগিব 4 বাৰ ঠিক আছে 3 মাহৰ মুৰে মুৰে যদি আপুনি খুদ লবলৈ যায় তেন্তে 4 বাৰ যাব লাগিব তো 4 ৰে আপুনি কি কৰিব এই আৰক আপুনি হৰণ কৰি দিব ঠিক আছে হৰণ কৰি দিলে কি পাব 4 5 গুণ ঠিক আছে 4 5 গুণ আপোনাৰ 20 হয় তো 5% হ'ব আপোনাৰ एक्चुअल काउंटिंग परसेंटेज जेटु 5% আৰু टी ঠিক আছে टी 3 মাহৰ মুৰে মুৰে শর্ট পদ্ধতি যেটো 3 মাহৰ মুৰে মুৰে যদি আপুনি যায় 9 মাহৰ ভিতৰত আপুনি কেইবাৰ যাব লাগিব 3 বাৰ ঠিক আছে আপোনাৰ टी হ'ব 3 আৰু যদি আপুনি 4 ৰে ইনটু কৰিব লাগে এইটো সিস্টেমত কৰিব পাৰে 4 ৰে 9 মাহক ইনটু কৰি দিয়ক 4 ইনটু কিমান হয় 4 9 আপোনাৰ 36 আৰু 36 ইকুয়াল টু কিমান বছৰ হয় 3 বাৰ গুণ 36 ঠিক আছে 3 বছৰ টোটাল মানে 3 হবে আপনার ঠিক আছে t = 3 ঠিক আছে তো 3 বছর যদি আপনি পাই লইছে তেন্তে আপনার 30 কোনটো হবে 3 বছৰৰ যেটো রেশিও হয় হেতু রেশিও আপনি ইউজ কৰিব ও ইয়ার রেশিও হল আপনার কি 3:3:1 তার মানে ইয়াত 3:3:1 ঠিক আছে 3:1 3:3:1 তো আপনি ইয়াৰ লগত ইনটু দিব কিমান পার্সেন্ট 5% 20000 টাকা 5% তো 20000 টাকাৰ আপোনাৰ 10% হল কিমান 2000 টাকা 5% 1000 টাকা আপুনি ইয়াত 1000 লিখি দিয়ক ইনটু কৰি দিয়ক হল আপোনাৰ 3000 টাকা এই 1000 টাকাৰ আকু 5% আপুনি উলিয়াই লওক কিমান হ'ব 10% 100 5% কিমান হ'ব 50 টাকা আপুনি 50 350 গুণ কিমান হয় 150 টাকা আপুনি ইয়াত লিখি লওক 150 টাকা তাৰ পিছত এই 50 ৰ আকু 5% কিমান হ'ব 50 ৰ 10% কিমান 5 টাকা 50 ৰ 10% এক ঘৰ পিছত পয়েন্ট হয় তাৰ পিছত কি হয় 10% হয় তো 5 টাকা হ'ব যদি 5 টাকা হয় তো 5 টাকা হলে কি হবে 5% ললে 2.5 টাকা আপনার কেমন হবে 2.5 ঠিক আছে সরি ইয়াত লিখিব লাগিব আগত 2.5 এটো আপনার পথ লিখিলো হয় নিলিখিলো হয় তো একেৰে গুণ কৰিলে সেম হ'ব তো আপুনি এটো কি কৰি লওক যোগ কৰি দিয়ক তো 3150 টাকা 52 টাকা কি হয় 3152 টাকা 50 পয়সা ঠিক আছে তো 3152 ঠিক আছে পয়েন্ট এইটো হল আপনার ইয়ার आंसर ঠিক আছে যে কোশ্চেন 4 নম্বৰ কোশ্চেনটো চাওক বছৰে 32% হারে 25000 টাকাৰ আপোনাৰ ত্ৰৈমাসিক হিসাবত এক বছৰৰ চক্ৰবৃদ্ধি কিমান মানে ঠিক আছে মানে 3 মাহৰ মুৰে মুৰে ঠিক আছে 3 মাহৰ মুৰে মুৰে যদি আপোনাৰ কাউন্টিং কৰা হয় তেন্তে এক বছৰৰ চক্ৰবৃদ্ধি কিমান হ'ব 32% হয় সুদৰ হাৰ ঠিক আছে তো ইয়াত p = 25000 আমি লিখিব পাৰো p = 25000 আৰু r = কিমান হ'ব r = আপোনাৰ কিমান আছে 32% দিয়া আছে অলৰেডি আৰু যেহেতু 3 মাহৰ মুৰে মুৰে কাউন্টিং কৰিব লাগে তেন্তে আপুনি এক বছৰত কিমান বাৰ যাব আপুনি 4 বাৰ যাব লাগিব ঠিক আছে এক বছৰত আপুনি যদি 3 মাহৰ মুৰে মুৰে সুদ লবলৈ যায় 4 বাৰ যাব 4 ৰে আপুনি হৰণ কৰি দিয়ক কি হ'ব আপোনাৰ উত্তৰ ওলাব আপোনাৰ 4 8 গুণ 32 মানে 8% হ'ব ঠিক আছে প্রতিটা টার্মত আপনি 8% পাবো 8% রে আপনি হিসাব কৰিব লাগিব আৰু t = 1 বছৰ হয় ঠিক আছে t = কি দিয়া আছে t = 1 ইয়াৰ তো 1 ইয়ার যদি আপনি 4 বার যায় 4 রে গুণ করে দিও কি হয় 4 বছর হবে ঠিক আছে আপনার 4 হবে t এই 4 এর ফর্মুলাত আপনি কৰিব লাগিব ঠিক আছে তো 4 এর যেটো রেশিও আসলে কি আসলে আপনার 4:6:4:1 তার মানে 4:6:4:1 তো আপনার যেহেতু 8%
এই 8% টকাটো মানে 25,000 টকাৰ 8% কিমান হ'ব 25,000 টকাৰ 8% যদি ল'ব লাগে একদম শৰ্টত চাওক ইয়াত আছে আপোনাৰ 25,000 টকাৰ আপোনাৰ 1% লৈ লওক 1% হলে আপোনাৰ দুটা জিৰো যাব তো কিমান 250 টকা তো 250 টকা যদি আপোনাৰ 1% হয় 8% কিমান হ'ব 8 গুণ তো 8 2 গুণ কিমান হ'ব 2000 টকা হ'ব ঠিক আছে তো আপোনাৰ 250 যেতিয়া আপুনি 8 ৰে গুণ দিব 2000 টকা আপুনি পাব তো ইয়াত 4 লগত ইনটু হ'ব 4 দুগুণ কিমান হ'ব 8000 টকা আপোনাৰ 8000 টকা আপুনি ইয়াত পালে এই 2000 টকাৰ আকৌ 8% ইয়াৰ লগত গুণ হ'ব তো 2000 টকাৰ আপোনাৰ 1% 20 টকা 1% 20 টকা হলে 8% কিমান হ'ব 8 20 গুণ 160 টকা হ'ব ঠিক আছে ইয়াত হ'ব আপোনাৰ 160 টকা 160 টো যেতিয়া আপুনি 6 ৰে গুণ কৰি দিব কি হ'ব আপোনাৰ 6 16 গুণ আপোনাৰ 96 ঠিক আছে 960 টকা ঠিক আছে আকৌ যেতিয়া আপুনি 160 টকাৰ 8% লব ইয়াৰ লগত গুণ কৰিব তে 8% হলে 1% কিমান হ'ব 1% ইয়াত বহিব 0.2 অৰ্থাৎ 1 টকা 60 পইচা হ'ব তো 1 টকা 60 পইচা যেতিয়া 8 গুণ কৰিলে কিমান হ'ব 8 গুণ কৰিলে আপোনাৰ 12 টকা 80 পইচা হ'ব ঠিক আছে ইয়াত হ'ব 12 টকা 80 পইচা যেতিয়া আপুনি 4 ৰে গুণ কৰিব আপুনি পাব কিমান 4 8 4 বাৰ গুণ 48 51 টকা হ'ব ঠিক আছে 51.2 হ'ব ইয়াত ইকুৱেল টু আকৌ ইয়াৰ 8% একৰ লগত গুণ হয় কিমান হ'ব আপোনাৰ 1.024 ঠিক আছে ইয়াত যেতিয়া আকৌ একেৰে গুণ কৰি দিওক কি হ'ব একে হ'ব তো 1.024 এইখিনি আপুনি পুৰা যোগ কৰি দিলে আপোনাৰ উত্তৰ ওলাই যাব ঠিক আছে তো যোগ কৰিলে কিমান হ'ব আপোনাৰ যোগ কৰিলে হ'ব 9012.224 এইটো হল আপোনাৰ ইয়াৰ আনসাৰ ঠিক আছে তো আশা কৰিলো থাৰ্ড টাইপটো আপোনালোকৰ ভাল লাগিছে আৰু বুজি পাইছে যদি অলপো ভাল লাগে তেন্তে ভিডিওটো শেয়াৰ কৰি দিব আৰু নেক্সট আমি লৈ আছো টাইপ 4 তো বন্ধু বান্ধৱসকল নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো জয় আই অসম